হাই এভৰিৱান, হাই ব্লাড প্ৰেছাৰ মাত্ৰ এটা টেবলেট মিছ কৰি এতিয়ালৈকে বহু লোকৰ মৃত্যু হৈছে। কিন্তু দুখৰ বিষয় এতিয়াও বহু লোক হাই ব্লাড প্ৰেছাৰক লৈ চিৰিয়াছ নহয়। গতিকে মই আপোনালোকক এই ভিডিঅ'টোত ক'ম যে হাই ব্লাড প্ৰেছাৰ কিয় হয় বা ইয়াক নোহোৱাকৈ কেনেকৈ ৰাখিব পাৰি আৰু প্ৰাৰম্ভিক অৱস্থাত আমি টেবলেট নোখোৱাকৈ কেনেকৈ হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিব পাৰি সেই বিষয়ে মই ক'ম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু এটা অনুৰোধ, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে মই প্ৰথমতে ক'ম হাই ব্লাড প্ৰেছাৰৰ কাৰণসমূহ যে হাই ব্লাড প্ৰেছাৰৰ কাৰণ বহুত আছে। তাৰ ভিতৰত মেইন কাৰণকেইটা মই কৈ দিছোঁ যে অভাৰ টেনশ্যন বা ষ্ট্ৰেছ, যাৰ ফলত আমাৰ হাৰ্ট ৰেট বাঢ়ি যায়, অৰ্থাৎ হাৰ্টৰ যিটো পালপিটেশ্যন সেইটো বাঢ়ি যায়। আমি জানো হাৰ্টৰ পাম্পৰ জৰিয়তে আমাৰ ব্লাড ভেছেলছৰ মাজেৰে আমাৰ গোটেই বডিত ঘূৰি থাকে। গতিকে যেতিয়া হাৰ্টটোৱে বেছি স্পীডত পাম্প কৰিব তেতিয়া আমাৰ ব্লাডবোৰ ভেইনৰ মাজেৰে বেছি স্পীডত গতি কৰিব আৰু তেতিয়াই ব্লাড প্ৰেছাৰ বাঢ়ি যায়। দ্বিতীয়তে, এক্সট্ৰা ফেট জাতীয় খাদ্য যদি আমি বেছিকৈ খাওঁ তেনেহ'লে সেই ফেটছবোৰ আমাৰ ব্লাড ভেছেলছ অৰ্থাৎ ভেইনবোৰৰ দুয়োফালে জমা হ'ব, যাৰ ফলত ব্লাড যোৱা ৰাস্তাটো সৰু হৈ যাব আৰু তেতিয়া ব্লাডটো স্পীডত যাব লগা হ'ব আৰু তেতিয়াই ব্লাড প্ৰেছাৰ হয়। এতিয়া কথা হ'ল, এজন ব্যক্তি যদি এক্সট্ৰা ফেটছো নাখায়, অভাৰ টেনশ্যনো নলয়, তথাপি তেওঁৰ ব্লাড প্ৰেছাৰ হ'ব পাৰে। কিয়? ইয়াৰ কাৰণ হ'ল জেনেটিক, অৰ্থাৎ বংশগতভাৱেও তেওঁৰ কিছু কাৰণত হাই ব্লাড প্ৰেছাৰ হ'ব পাৰে। ছাপ'জ তেওঁৰ বংশগতভাৱে হাৰ্ট ৰেটটো বেছি, তেতিয়াও ব্লাড প্ৰেছাৰ হ'ব পাৰে। বংশগতভাৱে ভেইনবোৰৰ সৰু লগাতকৈ বা আৰ্টাৰীবোৰ সৰু, ব্লাড প্ৰেছাৰ হ'ব পাৰে। এতিয়া মই ক'ম আমি হাই ব্লাড প্ৰেছাৰ নোহোৱাকৈ কেনেকৈ ৰাখিব পাৰিম, অৰ্থাৎ ব্লাড প্ৰেছাৰটো আমি কেনেকৈ মেইনটেইন কৰি ৰাখিব পাৰিম। ইয়াৰ কাৰণে আমি এক্সট্ৰা ফেট জাতীয় খাদ্য খাব নালাগিব। দ্বিতীয়তে, আমি দৈনিক এক্সাৰচাইজ কৰিব লাগিব যাতে আমাৰ ব্লাড ভেছেলছ, আৰ্টাৰী, হাৰ্টৰ মাচুলবোৰ ষ্ট্ৰং হৈ থাকে, সতেজ হৈ থাকে। আৰু এক্সাৰচাইজ কৰিলে কি হয়, আমাৰ এক্সট্ৰা ফেটছবিলাকো বাৰ্ণ হয়, তেতিয়াও আমাৰ ব্লাড প্ৰেছাৰ নৰ্মেল থাকিব। ইয়াৰ উপৰি এলকহল, স্মকিং সেইবিলাকো বাদ দিব লাগিব। এইবিলাকৰো আমাৰ বডিত বেয়া এফেক্ট আছে, যাৰ ফলত ব্লাড প্ৰেছাৰ বাঢ়িব পাৰে। এতিয়া মই ক'ম যে প্ৰাৰম্ভিক অৱস্থাত, অৰ্থাৎ ব্লাড প্ৰেছাৰ হৈছে মাত্ৰ অলপমান বাঢ়িছে কিন্তু টেবলেট ব্যৱহাৰ কৰা নাই, তেওঁ কিছু ঘৰুৱা ৰিমেডি ব্যৱহাৰ কৰি সেই বঢ়া ব্লাড প্ৰেছাৰটো কণ্ট্ৰলত আনিব পাৰে। ইয়াৰ কাৰণে নাম্বাৰ 1, গাৰ্লিক অৰ্থাৎ নহৰু। নহৰুই এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰে, কাৰ্ডিঅ'ভাস্কুলাৰ হেল্থ ইম্প্ৰুভ কৰে, কলেষ্টৰল কমায়, ট্ৰাইগ্লিচাৰাইড কমায়। ইয়াৰ ওপৰত নহৰুত এবিধ কম্পাউণ্ড থাকে যাক এলিচিন বুলি কয়, আৰু এই এলিচিনে ব্লাড থিনাৰ হিচাপে কাম কৰে, অৰ্থাৎ ব্লাডটো পাতল কৰি ৰাখে, ব্লাডটো গোটা হ'বলৈ নিদিয়ে বা ব্লাড ভেছেলৰ মাজত তাক জমা হ'বলৈ নিদিয়ে, আৰু যাৰ ফলত সি ব্লাড ভেছেলছত নুখুন্দায়, অৰ্থাৎ নৰ্মেল গতি কৰে। এনেকৈ নহৰুৱে আমাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰে। কিন্তু এটা কথা মনত ৰাখিব, নহৰু সিজাই বা তাক জুইত পুৰি খাব নালাগে। নহৰু সদায় কেঁচাই সৰু সৰুকৈ কাটি পানীৰ লগত মিক্স কৰি খাব লাগে, নতুবা ৰ'দত শুকুৱাই মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি পাউডাৰ বনাই পানীৰ লগত মিক্স কৰি খাব পাৰে। 2 নম্বৰ আহিল ব্লেক পেপাৰ অৰ্থাৎ জালুক। জালুকত এবিধ পেপেৰিন নামৰ কম্পাউণ্ড থাকে আৰু সি আমাৰ বডিত চুৱেলিংটো কমাই দিয়ে, অৰ্থাৎ বডিত যদি ক'ৰবাত ফুলা প্ৰব্লেম আছে সেইটো কমাই দিয়ে, লগতে ডাইজেষ্টিভ ছিষ্টেমত হেল্প কৰে আৰু লিভাৰো হেল্থি কৰি ৰাখে। ইয়াৰ উপৰিও জালুকত এবিধ পদাৰ্থ থাকে যাক কোৱা হয় পটাছিয়াম, আৰু সেই পটাছিয়ামে আমাৰ হাৰ্ট ৰেটটো কমাই দিয়ে, অৰ্থাৎ এক্সট্ৰাকৈ যদি হাৰ্ট ৰেট বাঢ়ি থাকে সেইখিনি পটাছিয়ামে কমাই দিয়ে, যাৰ ফলত আমাৰ ব্লাড প্ৰেছাৰটো কমি যায়। গতিকে জালুক আমি গুড়ি কৰি পাউডাৰ বনাই 1 চামুচ বা 2 চামুচ 1 গিলাচ পানীৰ লগত মিক্স কৰি সদায় খাব লাগে। নেক্সট আহিল অৰ্জুন চান। অৰ্জুন চানত দুবিধ কম্পাউণ্ড থাকে, এবিধ হৈছে কো এনজাইম কিউটেন, আনবিধ হৈছে অৰ্জুনইডছ। অৰ্জুনইডছে কি কৰে, আমাৰ ব্লাডৰ ভিতৰত থকা টক্সিনছ অৰ্থাৎ বেয়া পদাৰ্থবোৰ উলিয়াই দিয়ে। ইয়াৰ উপৰিও আৰ্টাৰী, ব্লাড ভেছেলছ, হাৰ্ট এইবিলাকক হেল্থি কৰি ৰাখে। আনহাতে আমাৰ বয়স বাঢ়ি অহাৰ লগে লগে কো এনজাইম কিউটেন নামৰ পদাৰ্থবিধ বডিত কমি আহিবলৈ ধৰে, আৰু ইয়াৰ ফলত আমাৰ হাৰ্টৰ মাচুল দুৰ্বল হয়, কিয়নো হাৰ্টৰ মাচুলবোৰ কো এনজাইম কিউটেনে সতেজ কৰি ৰাখে। গতিকে আমি যদি অৰ্জুন চান খাওঁ, তাত কো এনজাইম কিউটেন থাকে, যাৰ ফলত আমাৰ হাৰ্টৰ মাচুলবোৰ সতেজ হৈ থাকে, যাৰ কাৰণে হাৰ্টৰ পালপিটেশ্যন নৰ্মেল হৈ থাকে আৰু তেতিয়া আমাৰ ব্লাড প্ৰেছাৰ নৰ্মেল হৈ থাকিব।
গতিকে আমি অৰ্জুন চান গুড়ি কৰি পাউডাৰ বনাই 1 চামুচ বা 2 চামুচ 1 গিলাচ পানীৰ লগত ৰাতিপুৱা খালী পেটত খাব পাৰোঁ। নেক্সট হৈছে আমলা অৰ্থাৎ আমলখি। আমলখিত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে। ইয়াৰ উপৰিও আমলখি এণ্টি অক্সিডেণ্ট হিচাপেও কাম কৰে। ইয়াৰ উপৰিও ব্লাড ভেছেল, হাৰ্ট, আৰ্টাৰী এইবিলাকক অক্সিডেটিভ ডেমেজৰ পৰা আমলখিয়ে ৰক্ষা কৰে। লগতে আমলখিয়ে ডাইজেষ্টিভ ছিষ্টেমত হেল্প কৰে, ইমিউনিটি বঢ়ায়। ইয়াৰ উপৰিও আমাৰ টোটেল কলেষ্ট্ৰলৰ লগতে যিবিলাক বেড কলেষ্ট্ৰল আছে, LDL, ট্ৰাইগ্লিচাৰাইড এইবিলাক কমাই দিয়ে আৰু যিখিনি আমাৰ ভাল কলেষ্ট্ৰল আছে HDL সেইবোৰ বঢ়াই দিয়ে, যাৰ কাৰণে আমাৰ ব্লাড প্ৰেছাৰ মেইনটেইন হৈ থাকে। শেষত মই এটা ইম্পৰ্টেণ্ট কথা ক'ম, যিসকলে হাই ব্লাড প্ৰেছাৰৰ টেবলেট ব্যৱহাৰ কৰি আছে তেওঁলোকে যাতে ডক্তৰৰ পৰামৰ্শ অবিহনে কেতিয়াও টেবলেট খাবলৈ বন্ধ নকৰে অথবা মাজে মাজে টেবলেট মিছ নকৰে, কিয়নো টেবলেট খোৱা বন্ধ কৰিলে বা মিছ কৰিলে ব্লাড প্ৰেছাৰটো আকস্মিকভাৱে বাঢ়িব আৰু তেতিয়াই ষ্ট্ৰক হোৱাৰ চান্স বেছি থাকে। গতিকে আপোনালোকে নিয়মিতভাৱে টেবলেট খাব, ডক্তৰৰ পৰামৰ্শ ল'ব। ধন্যবাদ। জয় আই অসম।